হেল্ল' এইবিলাক আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ইমান দিনৰ মূৰত আজি মই মানে নিজৰ মাতেৰে মানে এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। কেনেকুৱা নাই মই একেবাৰে ক'ব নোৱাৰোঁ। চ' বোলকচোন এতিয়া ৰাতিপুৱা ইয়াতে পাকঘৰত কি আছে, মামীয়ে ৰুটি বনাই গৈছে, কিন্তু মোক ৰুটি খাবলৈ মন একেবাৰে নাই যোৱা। কি খাম তাকে ভাবিছোঁ। ইফালে আছে মেগী আছে, এটাই আছে আৰু বন্ধাকবি দি অকণমান বেলেগ ধৰণে বনাই অকণমান খাম, মানে জ্বলা দি খাম আৰু জ্বলা দি খাই ভাল লাগে মোক, সেইকাৰণে আৰু চাওঁচোন এতিয়া কেনেকুৱা বোলে কেৰাহীটো বহাই দিছোঁ। চাওঁচোন এতিয়া কেৰাহী কাটো কিনা, তাতো বহুত মানে মেগী দিলোঁ, পানীটো কিন্তু বহুত বেছি হৈ গ'ল, অকণমান নালাগিব। তাৰপিছত এতিয়া কাটি ল'ম, ইফালে দি দিম মেগীটো যে সঁচাই বহুত টেষ্টি হৈছে। এনেকুৱা বনাই খাবচোন। এনেকুৱা আগতো বনাই খাইছোঁ, আজি প্ৰথমবাৰ বুলি নহয়। গৰম ভাত খাই লওঁ। বহুত কাম কৰিব আছে, কাম কৰি ল'লোঁ, নকৰাকৈ নাই। মানে ৰাতিপুৱা যিবোৰ কাম আছিলে সেইবিলাক কাম কৰি ল'লোঁ, কিন্তু খোৱাহে নাছিলোঁ। নোখোৱা মানে কাম শেষ। গা পা ধুই কি কৰিছিলোঁ, শুই মোবাইল টিপি আছিলোঁ। মোবাইল বুলি ক'লে মানুহ খোৱাটো পাহৰিয়ে যায়। খালোঁ মেগীটো খাবলৈ ইমান টেষ্টি হৈছে নহয়। পিঁয়াজ আছে, পিঁয়াজ দি বনাওঁ, কিন্তু পিঁয়াজ শেষ হৈ গ'ল। বন্ধাকবি আৰু জলকীয়া দি বনাইছোঁ, বহুত টেষ্টি হৈছে খাবলৈ। আগতো বনাইছোঁ তেনেকুৱা, নুডলছ বনাইছিলোঁ তেনেকুৱা। মেগীটো বনাইছোঁ যিটো আমাৰ ঘৰৰ মানুহৰ কাৰণে জলকীয়া কম দিয়া হয়, আৰু সিহঁতৰ জলকীয়াটো কম খায় আৰু বৰকৈ বেছি খাওঁ। ভাত বনাব আছে, মোবাইল মেগীটো যে খাব চাই বহুত টেষ্টি হৈছে। পিঁয়াজ নাছিলে, পিঁয়াজ আছে খালোঁ, কাৰণ কালি আমি দোকান পৰা আনিছিলোঁ। জলকীয়া আৰু বন্ধাকবি দি বনাইছিলোঁ, কিন্তু লাজবাব। প্ৰথমবাৰ এনেকুৱা বইল নিজৰ মাতেৰে দি বনাইছোঁ, নাজানো কেনেকুৱা হৈছে। কাম আছে, কাম নকৰাই কি কৰি আছিলোঁ, মোবাইল চাইছিলোঁ। মানে ৰাতিপুৱা কামবিলাক কৰিলোঁ, কৰা হেৰি কৰিলোঁ, কৰাৰ পাছত কি কৰিছিলোঁ, মই শুই মোবাইল টিপিছিলোঁ। খাব লাগে, ৰুটি আছে, ভাজি আছে, চব আছে, কিন্তু খাব মন একেবাৰে মন নাই। সেইকাৰণে মেগী আছিলে। মনৰ আকাশৰ খাত ৰঙি বৰ্ণালী, শাৰদী জোনৰ পোহৰ ৰূপালী, শাৰদী জোনৰ পোহৰ ৰূপালী।